পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ চেনেললৈ। হৰ হৰ মহাদেৱ, জয় শ্ৰী কেদাৰ। এয়া ৰাতি 8:15 হৈ গৈছে। সন্ধ্যা আৰতি শেষ হোৱাৰ পিছত মন্দিৰৰ কপাট ইতিমধ্যেই বন্ধ হৈ গৈছে। বহু যাত্ৰী এতিয়াও আহি আছে। যাত্ৰীসমূহৰ সৰহভাগে ৰাতিটো ইয়াতে কটাব। হিমালয় পৰ্বতৰ চাৰিওফালৰ পৰা ঘেৰি থকা বাবা কেদাৰনাথত এই ৰাতি সাধু সন্ন্যাসীসকলৰ ডম্বৰুৰ ধ্বনিয়ে এক জয়াল পৰিৱেশৰ সূচনা কৰিছে। প্ৰায় সকলো সাধু সন্ন্যাসীসকল গোটেই শৰীৰ ভস্মৰে আবৃত কৰি লৈছে। এনে বোধ হৈছে যে বাবা হয়তো সকলোৰে আশে পাশে আমাৰ মাজত ইয়াতে ক'ৰবাত আছে। ঠাণ্ডাৰ পৰা পৰিত্ৰাণ পাবলৈ জেগাই জেগাই মানুহে জুই জ্বলাইছে। বহু যাত্ৰী ৰাতিটো ইয়াতে কটাব তথা ৰাতিপুৱাৰ দৰ্শনৰ বাবে শাৰী পাতিব। যথেষ্ট ঠাণ্ডা এয়া ভীমশিলা। 2013 চনৰ 16 জুনৰ দিনটোত কেদাৰঘাটিত যি প্ৰাকৃতিক বিপৰ্যয় হৈছিল, সেই সময়ত হিমালয় পৰ্বতৰ ওপৰভাগৰ পৰা এই প্ৰকাণ্ড শিলাখণ্ড পানীৰ সৈতে একেলগে উটি আহি মন্দিৰৰ পিছফালে প্ৰায় 20 ফুটমান দূৰত্বত আচৰিত ধৰণে ৰৈ গৈছিল। এই শিলাখণ্ডৰ প্ৰস্থ প্ৰায় মন্দিৰৰ প্ৰস্থৰ সমানে। এই শিলাখণ্ডই হিমবাহৰ পানীক দুভাগত বিভক্ত কৰি পেলাইছিল, যাৰ ফলশ্ৰুতিত মন্দিৰৰ বিশেষ কোনো ক্ষয়ক্ষতি হোৱা নাছিল। এই মন্দিৰ ৰক্ষা কৰা এই শিলাখণ্ডক পিছলৈ ভীমশিলা বুলি জনাজাত হ'ল। বাবা কেদাৰনাথৰ পূজা অৰ্চনা কৰি উঠি সকলো ভক্তই সেয়েহে এই ভীমশিলাৰ পূজা অৰ্চনাও কৰে। এয়া কেদাৰঘাটিৰ ৰাতিপুৱাৰ দৃশ্য। ৰাতিপুৱা 6:45 বজাত কেদাৰনাথ মন্দিৰ। এয়া ভীমশিলা। আমি থকা অতিথিশালাৰ এইখন ফটো। কোনো ভক্তপ্ৰাণ ৰাইজে যাবলৈ বিচাৰিলে এই অতিথিশালাত ফোন নম্বৰ ইয়াত দিয়া হৈছে। ফোন নম্বৰ অনুযায়ী যোগাযোগ কৰিব পাৰে। কেদাৰঘাটিৰ ৰাতিপুৱাৰ পৰিৱেশ ভাষাৰে বৰ্ণনা এক অতুলনীয় দৃশ্য। সকলোফালে কেৱল তুষাৰেৰে আবৃত পৰ্বতৰ মাজত বাবাৰ এই মন্দিৰৰ পৰিৱেশ সঁচাকৈয়ে অপূৰ্ব।
ৰাতিপুৱা আমি আকৌ এবাৰ ভীমশিলাৰ ওচৰলৈ আহিলোঁ। মনতে এই ভীমশিলাক কোটি কোটি নমন তথা ধন্যবাদ দিলোঁ। कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारं सदा वसन्तं हृदयारविन्दे भवं भवानी सहितं नमामि। कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारं सदा वसन्तं हृदयारविन्दे भवं भवानी सहितं नमामि। ৰুদ্ৰাক্ষৰ মালা পৰিহিত এয়া ভীমশিলা। বিভিন্ন ধৰণৰ ধৰ্মমূলক কিতাপ পত্ৰত আমি পোৱা অনুসৰি পঞ্চপাণ্ডৱ দ্ৰৌপদী সহিতে বাবা মহাদেৱক এই হিমালয় পৰ্বতত হেনো বিচাৰি আহিছিল। কাৰণ বাবা মহাদেৱেই একমাত্ৰ যিয়ে তেওঁলোকক মহাভাৰতৰ যুদ্ধত তেওঁসকলৰ হাতত নিহত হোৱা পৰিয়ালৰ সদস্য তথা ব্ৰাহ্মণ গুৰু আদিৰ হত্যাৰ অপৰাধৰ পৰা মুক্তি দিব পাৰিব। শিৱগোসাঁইক বিচাৰি প্ৰথমে পঞ্চপাণ্ডৱে মহাদেৱৰ প্ৰিয় স্থল কাশীলৈ গ'ল। মহাদেৱে এই খবৰৰ উমান পাই কাশীৰ পৰা হিমালয় পৰ্বতলৈ মনে মনে গুচি আহিল। এই স্থলত মহাদেৱে প্ৰকাণ্ড বলধ গৰু এটাৰ ৰূপ লৈ আছিল। পঞ্চপাণ্ডৱৰ ভক্তিৰ শক্তিত হেনো তেওঁলোকে শিৱ বাবাৰ এই ৰূপতো তেওঁক চিনি পালে। দ্বিতীয় পাণ্ডৱ ভীমে শিৱ বাবাৰ এই ৰূপক পিছফালৰ পৰা ধৰি ৰাখিব বিচাৰিলে। যদিও সৰ্বশক্তিমান মহাদেৱৰ পিছফালটোহে কোনোমতে ধৰি ৰাখিব পাৰিলে আৰু এই ভক্তিত মহাদেৱে তেওঁলোকৰ ওপৰত সন্তুষ্ট হ'ল। বলধ গৰুৰ পিছফালৰ অংগ এক শিলাখণ্ডত পৰিণত হৈ পিছলৈ বাবা কেদাৰনাথ নামে প্ৰচলিত হ'ল। পঞ্চপাণ্ডৱে মহাদেৱৰ এই ৰূপত যাতে জনসাধাৰণেও তেখেতক সেৱা কৰিব পাৰে তাৰ বাবে সেই স্থলত এক মন্দিৰ নিৰ্মাণ কৰিছিল। পিছলৈ জগতগুৰু আদি শংকৰাচাৰ্যই তেখেতৰ তত্ত্বাৱধানত এই মন্দিৰটোৱে আৰু পিছত পুনৰ নিৰ্মাণ কৰিলে। এই মন্দিৰৰ গৰ্ভভৱন পোৱাৰ আগত মাতা কুন্তী দ্ৰৌপদী সহিতে সকলো পঞ্চপাণ্ডৱৰ মূৰ্তি খোদিত হৈ আছে শিলত। এই বাবাসকলে বৰ ধুনীয়াকৈ কপালত তিলক লগায়, এক ঐশ্বৰিক শক্তিৰ অনুভূতি। শহুৰ দেউতাই তিলক লগোৱাৰ মুহূৰ্ত। এয়া আমাৰ ডাঙৰ ল'ৰাই তিলক লগোৱা দৃশ্য। এয়া আমি উভতিছোঁ বাবা কেদাৰঘাটিৰ পৰা গৌৰীকুণ্ড হৈ সোণপৰাগ হৈ আমাৰ এয়া উভতনি যাত্ৰা। বাবালৈ কোটি কোটি ধন্যবাদ থাকিল আমাক
ইমান আশীষ দিয়াৰ বাবে। বহুতৰ মুখত আগতেই শুনিছোঁ যে বাবাৰ বোলাবা আহিলে হেনো কোনো কেতিয়াও পিছ পৰি নাথাকে। আমাৰ ক্ষেত্ৰতো তেনেই হ'ল। ইয়াৰ পিছত আমি বাবা কেদাৰনাথ দৰ্শন কৰাৰ পিছতেই আমি ওলাম বাবা বদ্ৰীনাথ ধামলৈ।